मोबाइल के रोका रोका ए बड़ा पूरा आइला तुम्हारे আর তো করে করো আজ ওর আনো উপর আমি দিলে আই এটা চাপৰি ব্ৰহ্মপুত্ৰৰ মাজৰ আৰু আমি আহি আছো মাজুলীলৈ এতিয়া ফেৰীত আছো লগত ৰঞ্জনদা কিবা এটা কওক অনুভৱ ডেফিনেটলি ভাল লাগিছে 1 বছৰ মূৰত আমি আকৌ আহিছোঁ আৰু বছৰ আহিয়ে থাকিম আৰু প্ৰত্যেকবাৰ আচলতে এটা নতুন টেষ্ট পোৱা যায় এইবাৰো আমি দুজন আহিছোঁ বিক্ৰম আৰু মই ডেফিনেটলি ভাল লাগিছে মাজুলী গৈ পোৱাৰ পিছত আৰু ভাল লাগিব এতিয়া আমি সোৱণশিৰি পুখুৰীত আছোঁ ফেৰীৰে পাৰ হৈ আছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে আমাৰ লগতে এনজয় কৰিব হয় হয় এয়া এখন নাৱত আহি আছোঁ সুন্দৰ পানীৰে ঢৌটো দেখিব বিচাৰিছোঁ এটা চাপৰি আমি ধুনাগুৰি ঘাটৰ পৰা ধুনাগুৰি ঘাটটো বহুত নেদেখা হৈ গৈছোঁ ধুনাগুৰি ঘাটৰ পৰা যাত্ৰা আৰম্ভ মাজুলীলৈ ইয়ালৈ আহিনে নাই আমি আহি ঘাট পাইছোঁহি ইয়াৰ পৰাই যাত্ৰা হ'ব মাজুলীলৈ সোৱণশিৰি পাৰ হ'লোঁ এটা সুন্দৰ পৰিৱেশ ইয়াত বিভিন্ন দোকান ওচৰৰ মানুহসকলে আহি পাই গ'লোঁ সেই ঘাটত এতিয়া যাত্ৰা হ'ব মাজুলীলৈ ৰঞ্জনদা এতিয়াও ফেৰীতে আছে ইয়াত বিভিন্ন দোকান মই দেখুৱাইছোঁ শাক পাচলিৰ পৰা আৰম্ভ কৰি সাজ চাই সকলো চাহ ৰুটি সকলো পোৱা যায় ইয়াত দোকানত আমি এতিয়া যাত্ৰা আৰম্ভ কৰিম আৰু বহুত বাকী চাই থাকক মাজুলীখন আমি দেখুৱাই আছোঁ দোকান চাইমন বলক বহুত ভোকত আছোঁ কিবা অলপ খাই লওঁ তাৰপিছত আকৌ একেলগে যাত্ৰা আৰম্ভ কৰিম আমি এতিয়া চাপৰিৰ মাজে মাজে মাজুলীলৈ যাত্ৰা আহি আছোঁ মাজুলীলৈ আৰু বহুত এনজয় কৰিম এয়া ৰঞ্জনদাই বাইক চলাই আছে ৰঞ্জনদাই বাইক চলাই আছে এটা আচলতে বেলেগ অনুভূতি যিটো আচলতে ব্যাখ্যা শব্দৰে কৰাটো বহুত কঠিন আমি প্ৰত্যেক বছৰে আহোঁ এইটো 7ম বছৰ আৰু এই 7ম বছৰ আচলতে আমাৰ কেইজনমান আমাৰ সতীৰ্থ কমিছে
কিন্তু হ'লেও এইবাৰ বিক্ৰম আৰু মই আহিছোঁ, ডেফিনেটলি ভাল লাগিছে। আৰু আপোনালোকলৈ লগত এটা ৰিকুৱেষ্ট থাকিলে যে আমাৰ পৰৱৰ্তী যিখিনি আমাৰ ওচৰত থাকিব সেইখিনিও চাব আৰু গোটেই ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। নৰ্থ ইষ্ট কি আছিলে 24 নৰ্থ ইষ্ট 24 বিক্ৰমৰ চেনেল হয়, লাইক কৰিব, ডেফিনেটলি ভাল হয়। হয়, সকলোৱে ছাবস্ক্ৰাইব আৰু লাইক কৰিব, এইটোৱে বিচাৰোঁ। আৰু ভাল ভাল বস্তুবিলাক, অসমৰ ভাল ভাল বস্তুবিলাক আমি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু নতুন উদ্যমেৰে কাম কৰা এটা হেঁপাহ আছে, বেলেগ একো নাই। ইউটিউবত কিবা পইচা ঘটিম, কিবা কৰিম, সেইটো লৈ নহয়। যেন বস্তুবিলাক প্ৰসাৰ আৰু প্ৰচাৰ, এই বিষয়বিলাক আমি যেনেকৈ সকলো মাজলৈ নিব পাৰোঁ, সেইটোৱে আমাৰ প্ৰথম প্ৰচেষ্টা। আৰু আমি সকলোকে গোটেই চাপৰিটো, এই চাপৰিটোৰ বিষয়ে সবিশেষ ক'ব ৰঞ্জন শইকীয়াই। আৰু ইয়াত যদি আপোনালোকে চাই, আগতে যেতিয়া আমি আহোঁ, এইবাৰ ৰাস শেহতীয়া, আৰু বিশেষকৈ এই কথাখিনি এইকাৰণে কৈছোঁ, আপুনি আপোনাৰ সোৱণশিৰি হয়, এইখন ব্ৰহ্মপুত্ৰ নহয়, অলপ আগত গৈ সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰ সংলগ্ন হৈছে। আৰু সোৱণশিৰি পাৰ হোৱাৰ পিছত চাপৰিয়ে মাজুলীলৈকে এটা বৃহৎ মানে পৰিসৰ। আপুনি যদি চাই, তাত সৰিয়হৰ গোন্ধ আৰু সৰিয়হৰ ফুলে এটা সাংঘাতিক এটা পৰিৱেশ। আৰু এইবাৰ আমি সেই পৰিৱেশটো দেখা নাই, সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিম। কাৰণটো কি, এইবাৰ ছিজনটো শেহতীয়া হোৱাৰ কাৰণে এতিয়ালৈকে সকলো ৰাইজে মানে সৰিয়হ খেতিটো কৰা নাই। কিন্তু আৰু ইয়াত বিশেষকৈ ধান খেতি নহয়, কেলৈ বানে গৰকা অঞ্চল এই অঞ্চলটোত। আৰু সেইকাৰণে আমি আপোনালোকক মই গোটেই অঞ্চলটো দেখুৱাম। আমি এতিয়া মিচিং জনগোষ্ঠীয় অঞ্চল, ইয়াত বসতি বাসস্থান, বিশেষকৈ মিচিং জনগোষ্ঠীয় লোকসকল ইয়াত আছে। আৰু আমি আহি আছোঁ তেওঁলোকৰ মাজে মাজে। ৰাস্তা ঘাটৰ অৱস্থা ইমান ঠিক নহয়, কিন্তু আমি আহি আছোঁ। আৰু যিখিনি আপোনাৰ মই কৈছোঁ যে আপোনাৰ সৰিয়হৰ কথাখিনি কৈছোঁ, সৰিয়হটো এতিয়ালৈকে সিঁচা নাই। আৰু ইমান এটা সুন্দৰ পৰিৱেশ হয় সৰিয়হ যেতিয়া ফুলে, সেইটো এদিন মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ ৰাস্তা ঘাট আৰু ইয়াৰ পৰিৱেশ, সামগ্ৰিকভাৱে নেচাৰেল এটা পৰিৱেশ, এই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাস্তা দেখিছে, মাজুলীলৈ আহি আছোঁ। এয়া ৰাস্তা, ৰঞ্জন দাই বৰ সুন্দৰ বাইক চলায়। আৰু আমি মাজুলীলৈ এতিয়া ভিৰো বহিছে। এয়া মাটিমাহৰ খেতি, মাটিমাহ ডাঙৰ হোৱা নাই, আৰম্ভ কৰিছে আৰু বহুতে মাটিমাহ। সৰিয়হৰ কাৰণে বহুতে হাল বাই আছে। আমি সকলো দেখুৱাম। ৰাস্তা বিৰাট ধূলি, আৰু আমি লুংলুঙীয়া বাট আহি আছোঁ। আৰু ৰাস চাম ৰাতিকে, 3দিনীয়া কাৰ্যসূচীৰে আহিছোঁ। আৰু বন্ধু এজন, ভাইটি এটা ঘৰত আহি আছোঁ, তাৰ নাম অনুপ। আৰু তাত হাঁহৰ মাংস খাম, সকলোখিনি আপোনালোকক দেখুৱাম। অনুপৰ ঘৰত কি কৰিলোঁ, আৰু চামগুৰি সত্ৰৰ ওচৰতে তাৰ ঘৰ। চামগুৰি সত্ৰৰ বিষয়েও ক'ম আৰু জানিম চামগুৰি সত্ৰ কিহৰ কাৰণে বিখ্যাত। আপোনালোকে সকলোৱে জানে, হ'লেও আমি বিশেষকৈ জানিব চেষ্টা কৰিম। আৰু কমলাবাৰী সত্ৰ, গড়মূৰ সত্ৰ, আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, সকলো যিখিনি বিখ্যাত সত্ৰ আছে মাজুলীত, কলহ মাৰিবলৈ। হেল্ল', এয়া দেখিছে এটা সুন্দৰ পৰিৱেশ। এয়া ভণ্টিসকল স্কুল আহিছে, হাই। আৰু এয়া গৰু চৰাই আছে। গৰু এটা এই ইয়াতে, গোটেই এই গাঁওখনৰ সকলো ৰাইজে গৰু চৰাই। আমি ৰঞ্জনদাৰ ওচৰলৈ আহিছোঁ। ৰঞ্জনদা, কি ক'ব? এই যিটো গৰু পাল চৰোৱা যিটো মানে পৰম্পৰা, এইটো আচলতে অসমত বহুত পুৰণি, এতিয়া নোহোৱা হৈ গ'ল। আৰু মাজুলী আহিলে আচলতে এনেকুৱা পৰম্পৰা দেখা যায়। আৰু এই মুহূৰ্তত আমি যিটো কংকুৰ চাপৰিৰ মাজেদি মাজুলী আহি আছোঁ, সেইটো চাপৰিটো আমি দেখা পাইছোঁ যে ইয়াত গৰু পাল চৰাই আছে এজন ব্যক্তিয়ে। এখন গাঁৱৰ সমস্ত যিখিনি গৰু থাকে, সেই গৰুখিনি আচলতে প্ৰত্যেক ঘৰে এটা পাল পৰে, আৰু সেই পাল মতেই গৰুবিলাক চৰায়। আৰু এই মুহূৰ্তত এইটো এটা বিৰল দৃশ্য বুলিয়ে ক'ব লাগিব, যিহেতু এই পৰম্পৰাটো প্ৰায় নোহোৱা হৈ গৈছে অসমৰ। আমি বহু গাঁও ঘূৰিছোঁ, যিবোৰ গাঁৱত আচলতে এনেকুৱা ধৰণৰ পৰম্পৰা আমি দেখা নাই। আৰু এই মুহূৰ্তত আমি আচলতে এই কংকুৰ চাপৰিটো দেখা পাইছোঁ যে এজন যুৱকে, যাক আচলতে গৰখীয়া বুলি কোৱা হয়, আৰু গৰখীয়াক লৈ বিভিন্ন ধৰণৰ গান আছে। গৰখীয়া হেৰৌ গৰখীয়া, ই শুব জালি দুপৰীয়া, বনগীত আছে। তো এই মুহূৰ্তত সেয়াই আমি দেখা পাইছোঁ যে এজন গৰখীয়া আচলতে গাঁৱৰ সমস্ত গৰুখিনি ইয়াত চৰাই আছে চাপৰিত। আৰু এয়া এক
হেৰাইযোৱা সংস্কৃতি বা হেৰাইযোৱা পৰম্পৰা বুলি ক'ব লাগিব, যিটো আচলতে এই মুহূৰ্তত আমি দেখা পাইছোঁ। আৰু এনেদৰে আমি এটা ভগ্নপ্ৰায় ৰাস্তাৰে ধূলিউৰি ৰাস্তাৰে যে মাজুলীলৈ আহি আছোঁ, আৰু মাজুলী হয়তো সৌন্দৰ্য তাতেই। ইয়াত যদি এই ৰাস্তাবিলাক আচলতে যদি ব্লেক টেপিং কৰা হয়, তেতিয়াহ'লে আচলতে মাজুলীৰ যিটো মাজুলী অহাৰ যিটো সৌন্দৰ্য, সেই সৌন্দৰ্যটো হয়তো নাথাকিব। আৰু এনেদৰে থকাটো ভাল। আৰু শেষত এটাই কথা যে বিক্ৰমৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। এয়া আমি এতিয়া আহি উপস্থিত হৈছোঁ বগৰীতল। এটা সুন্দৰ পৰিৱেশ। ইয়াত একদম সামগ্ৰিকভাৱে যদি আপুনি চায়, গোটেই পৰিৱেশটো যদি চায়, বগৰীয়ে বগৰী, মানে বগৰী গছে আৰু বগৰী গছ, বগৰী গছৰ মাজে মাজে এটা ৰাস্তা আমি আহি আছোঁ। আৰু এখন দলং আহি পামহি। দলংখন তেওঁলোকে গাঁওখনৰ মানুহসকলে কিছুমান ব্যক্তিয়ে নিজাববীয়াকৈ এখন দলং বনাইছে। আপোনাৰ কাঠ আৰু বাঁহেৰে এই দলংখন আপোনালোকক দেখুৱাম। এটা মানে দুখৰ দৃশ্য, এই দলং নাই ইয়াত। তেওঁলোকৰ যাতায়াত ব্যৱস্থা বহুত হেৰি হৈছে, কিন্তু তেওঁলোকে নিজাববীয়াকৈ যি দলং বনাইছে সেইটো সঁচাকৈ মানিবলগীয়া। আপোনালোকে দলংখন মই দেখুৱাম। এইখন দলং বহুত চৰ্চিত, ছ'চিয়েল মিডিয়াতেই হওক বা ইলেক্ট্ৰনিক মিডিয়াতে এই দলংখনৰ বিষয়ে বহুত চৰ্চিত এটা বিষয়। এই দলংখন আমি আহি আছোঁ। এইখন দলং এখন কিমান মান হ'ব ৰজনা? 500 মিটাৰ এখন দলং কাঠৰ নিজাববীয়াকৈ। ইয়াত আমি পইচা দিব লাগিব 20 টকাকৈ অহা যোৱা। এই 20 টকাকৈ কৰিব লাগিব, কিয়নো তেওঁলোকে কিছুমান যুৱকে এইটোৰ ওপৰত কি ক'ব আপুনি? আমি এতিয়া মাজুলী আহি উপস্থিত হৈছোঁ। একচুৱেলি এই দলংখনে হ'ল সীমা। আৰু এই দলংখন পাৰ হোৱাৰ পিছত আমি প্ৰকৃততে মাজুলী সমষ্টিত গৈ দিছোঁ। হয়, কি টকা দিব লাগিব? 30 টকা দিব লাগিব। 30 টকা। 30 টকা দিব লাগিব এই দলংখন পাৰ কৰা। এই দলংখনৰ বিষয়ে অকণমান ক'ব নেকি? কি ক'ব? হা, কোনে ক'ব? দলংখনৰ বিষয়ে ক'ব নেকি? কিমান বাঁহ খাইছে, কিমান কাঠ খাইছে, অকণমান ক'ব নেকি? ভিতৰত আছে নেকি? অঁ, ঠিক আছে। বহুত বাঁহ খাইছে চাগে ন? কিমান দীঘল হ'ব এইখন দলংখন? ঠিক আছে, বহুত কষ্টৰে। কেইজনমান যুৱকে বনাইছে ন? 6-7টা, 60-70জন যুৱকে এই দলংখন বনাই উলিয়াইছে। ঠিক আছে, আকৌ লগ পাম। এতিয়া মাজুলী মানে কি হয়, আগতে যোৰহাট আৰু লখিমপুৰ দুটা ডিষ্ট্ৰিক্টৰ মাজত আছিলে। এতিয়া মাজুলী নতুনকৈ ডিষ্ট্ৰিক্ট হ'ল, সেইবাবে। আৰু এতিয়া পোনপ্ৰথমে লখিমপুৰ ডিষ্ট্ৰিক্ট পাৰ হৈ আমি একদম প্ৰপাৰ মাজুলীত আমি সোমালোহি। আৰু এয়া মাজুলীৰ পৰিৱেশ আমি আহি আছোঁ। আৰু কমলাবাৰীলৈ বেছি দূৰ নাই, কমলাবাৰী পামহি। আৰু এতিয়া বালিচাপৰি পাৰ হৈছে, আৰু আমি ডাইৰেক্ট গড়মূৰ ওলাম। আমি এতিয়া গড়মূৰলৈ গৈ আছোঁ, গড়মূৰ সত্ৰ, গড়মূৰ গৈ আছোঁ। আৰু আপোনালোকে চাই থাকক, আমি গড়মূৰ গৈ আছোঁ। আৰু আমি আহি কমলাবাৰী পাইছোঁহি। এয়াই কমলাবাৰী। আমি ইয়াত এতিয়া কিবা এটা খাই লওঁ। এইখন কমলাবাৰী,
সুন্দৰ এখন সৰু টাউনেই। আমি কিবা এটা খাই লওঁ, তাৰপিছত আকৌ যাত্ৰা আৰম্ভ হ'ব। আমি এতিয়া কমলাবাৰী পাইছোঁহি। এয়া কমলাবাৰী, আৰু পোনপ্ৰথমে আমি বন্ধু এজনৰ ঘৰত যাম। তাৰপিছত কমলাবাৰী এয়া পৰিৱেশ, এখন সুন্দৰ টাউন। পৃথিৱীৰ ভিতৰত বৃহত্তম নদীদ্বীপ মাজুলীত এইখন এখন টাউন বুলিয়ে ক'ব লাগিব। আৰু এটা ইয়াত সকলো সুবিধা আছে, তেল ডিপোৰ পৰা ধৰি আপোনাৰ বেংক, সকলো ধৰণৰ সুবিধা ইয়াত আছে। ইয়াত আপুনি ক'ব নোৱাৰিব যে ইয়াত থাকিলে অনুভৱ নহয় যে আপুনি নদীদ্বীপ মাজুলীত আছে। সেইকাৰণে মই গোটেই সবিশেষটো দেখাইছোঁ। আহি হোটেলত কমলাবাৰীত আছোঁ, আৰু কমলাবাৰীত কিবা এটা খাই লওঁ। আৰু আমি ব্ৰেকফাষ্ট ৰাতিপুৱাই আহিলোঁ, ইয়াৰ ৰন্ধতে ব্ৰেকফাষ্ট কৰি আছে, আৰু মই ব্ৰেকফাষ্ট কৰিলোঁ। তাৰপিছত আকৌ আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব, যাত্ৰা আৰম্ভ হ'ব। ফাইনেলি আহি আমি ভাইটি অনুভৱৰ ঘৰত পালোঁহি। অনুমে এতিয়া চামগুৰি সত্ৰ আৰু মাজুলীখন দেখুৱাবা নাই? ঠিক আছে এতিয়া আমি ব'লা ষ্টাৰ্ট কৰোঁ। এই চামগুৰি সত্ৰ পাই গ'লে এখন ডাঙৰ মেলা। অনুপে দেখুৱাই আছে, বহুত দোকান আৰু বহুত মানুহ। পৰিৱেশটো অলপ দেখাইছোঁ। সুন্দৰ মেলা টাইপ মেলা। চামগুৰি সত্ৰ মুখা শিল্প হিচাপে জনা যায়, আৰু তাৰে এইটো এটা মিউজিয়াম বুলি ক'ব লাগিব। সকলো মুখা তেওঁলোকে নতুন শিল্পীয়ে ইয়াত তৈয়াৰ কৰি দিয়ে। বিভিন্ন দৰ্শক আহে। কিতাখন বাজিব ড্ৰেছ আৰু কৰিবলৈ আৰু কৰিব দিয়ে মানে মোৰ এতিয়া এই অভাৱো আছিলে, অভাৱো এতিয়া দুটা অভাৱ আজি লৈ গ'ল। কালি নিলে মোৰ ৰাসৰ মানে বগলী নিলে। এতিয়া সেই মুখাবোৰ এতিয়া বনাই ইয়াত দেখিবলৈ পালে ভাল পায়, ৰাইজে ৰাখিছিলোঁ। নতুন শিল্পীয়ে যদি এই মুখা শিল্পটো শিকিব বিচাৰে, ইয়ালৈ আহিব পাৰে, আৰু তেওঁলোকে নিজাববীয়াকৈ ইয়াৰ প্ৰশিক্ষণ লৈ তেওঁলোকে মুখা তৈয়াৰ কৰিব পাৰে। আৰু এই বিষয়ত ইণ্টাৰনেটত, ইউটিউবত বহুতো ডকুমেণ্টাৰী দেখা পোৱা যায়, কিন্তু ইয়ালৈ আহিলে গম পোৱা যায় মুখাসমূহ আমি কিমান সুন্দৰকৈ ৰখোৱা হৈছে। এয়া চামগুৰি সত্ৰ। ইয়াতেই মুখা শিল্পৰ দ্বাৰা ৰাস আদি সকলো প্ৰচাৰ কৰা হয়। ভাওনা সকলো মুখাৰ জৰিয়তে
শংখচূড় ওলাইছে এতিয়া শংখচূড়ৰ প্ৰৱেশ বৰ সুন্দৰ উত্তৰ কমলাবাৰী সত্ৰত চাই আছোঁ বিৰাট ঠাণ্ডা পকৰি ৰন্ধনৰ অৱস্থা বেয়া একদম ঠাণ্ডা মোৰো বেয়া পকৰি খাব আহিছোঁ ঠাণ্ডা কেনেকুৱা ৰাস চোৱা নাই বাহিৰত এতিয়া ৰাস কেনেকুৱা ঠাণ্ডা কেনেকুৱা মজা নে মজা নে মজা লাগিছে হা ঠাণ্ডা একদম জুৰুলা কৰি দিছে মাজুলী বহুত ঠাণ্ডা ন এনেকুৱা কুঁৱলী দিছে নহয় বাইক আহি নাই আচলা অৱস্থা বেয়া চবৰে ৰাস আমি চামগৈ আকৌ ইয়াৰ পকৰি খাই লওঁ ন গৰম গৰম পকৰি অঁ পকৰি খাই লওঁ আমি এতিয়া আহি আছোঁ কমলাবাৰী ঘাটলৈ কমলাবাৰী ঘাট চাবলৈ নতুনে বাইক চলাই আছে এতিয়া কমলাবাৰী ঘাট পাইছোঁহি আৰু কমলাবাৰী ঘাটলৈ ৱেলকাম এইখন ব্ৰহ্মপুত্ৰ এতিয়া শুকাই আছে বৃহত্তৰ অঞ্চললৈ চাপৰি বাৰিষা কিন্তু ইয়ালৈকে পানী ন বাৰিষাটো পানী হৈ যায় ইয়ালৈকে এইবোৰ ডুব যায় ন এইবিলাক ৰাস্তা এতিয়া আহিব পাৰি সজ্জা আৰম্ভ হৈছে কমলাবাৰীত এয়া প্ৰথম চিন Dio
মাজুলীক বিদায় জনাই হাতত উঠিলোঁ এতিয়া। lori kang ko po. Lori ka po mula nulen to men dia, nulen to.